হেল্ল' সকলোকে মই প্ৰাঞ্জিত আহি গ'লোঁ আকৌ নতুন ভিডিঅ'ৰ লগতো বহুত দিন ভিডিঅ' দিয়াই নাছিলোঁ। আজি ডে টু ডে লাইফত কি হয় এনে এটা নৰ্মেল ভিডিঅ' বনাম। তো ৰাতিপুৱা উঠিয়ে মই মুখ ঘাট ধুই ল'লোঁ আৰু যিহেতুকে মই আগৰ ভিডিঅ'ত কৈছিলোঁ জিম যোৱা ষ্টাৰ্ট কৰিছোঁ, তো জিমত যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু মায়ে ৰাতিতে চিয়া চিডছ কেইটামান তিয়াই থৈছিলে, তো চিয়া চিডছখিনি খাই ল'লোঁ মজাকৈ আৰু জিমলৈ বুলি ওলালোঁ। সেইকেইদিন কি হৈছে নাজানো, ইনষ্টাত মানে মোৰ একেবাৰে ৰিচটো কমি গৈছে, মানে ভিউজবিলাক একদম কমি গৈছে। যদি আপোনালোকে জানে কমেণ্ট এটা কৰি জনাবচোন কি প্ৰব্লেম হৈছে। তো আজি মোৰ চেষ্ট ডে আছিলে, চেষ্ট ডে এক্সাৰচাইজ কমপ্লিট কৰি মই ঘৰত আহিলোঁ। আৰু আজি মোৰ এটা পাৰ্চেল অহাৰো কথা আছিলে, মানে মই লাইট এটা অৰ্ডাৰ দিছিলোঁ এমেজনৰ পৰা। মানে মোৰ ভিডিঅ'বিলাক বনাওঁতে অকণমান অসুবিধা হয়, মানে লাইটটো কমকৈ থাকিলে কোৱালিটিটো ড্ৰপ হৈ যায়। তো এইটো ইনফ্লুৱেঞ্চাৰ লাইট অৰ্ডাৰ দিছিলোঁ, তো কোৱালিটিটো বহুত ভালে। মই আপোনালোকক ভিডিঅ' ক্লিপ এটা দেখাইছোঁ লাইটটো লগাই, দেখিবই পাইছে। যে আপোনালোকক এইটো লাগে মোক কমেণ্ট কৰি ক'ব, মই লিংকটো দি দিম আপোনালোকক। কিবা পাইছে এতিয়া মই লাইটটো ইউজ কৰি আছোঁ, তো কোৱালিটিটো বহুতেই ভাল আহিছে আগত। আৰু ইউটিউবত মোৰ 5K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব হৈছে। প্লিজ ছাবস্ক্ৰাইব কৰি 5K কৰি দিয়ক জল্দি। তো আজিলৈ ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'ত, বাই।